হেল্ল' অসমবাসী ৰাইজ আৰু মোৰ সৰু চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আছোঁ এতিয়া ঘৰত, আৰু ঘৰৰ পৰা এতিয়া আমাৰ দাদাৰ মিত্ৰৰ বাইদেউৰ আজি পাণচিনি আছে, গতিকে পাণচিনিত যাবলৈ ওলালোঁ। মিত্ৰৰ ঘৰত আহি পালোঁ। এয়া পাণচিনি, যিহেতু পাণচিনিত অহা বুলি কৈছোঁ আপোনালোকক, এইটোৱেই ঘৰ। আৰু এতিয়া আমি সোমাই যাম। মানে বহুত গাড়ী আহিছে, সৰু সৰু গাড়ী আহি আছে, আৰু এইখিনিতেও গাড়ী আহিছে, মানে বহুত মানুহ আহিছে। এতিয়া আপোনালোকক দেখুৱাম বাৰু। এতিয়া সোমাই যাম আমি ভিতৰলৈ। আমাৰ দাদাৰ মিত্ৰৰ আৰু মিত্ৰৰ আজি বাইদেউৰ আমাৰ আজি মানে কি হৈছে মানে আমাৰ গাঁৱত পাণচিনি বুলি কোৱা হয়। আজি পাণচিনিটো কৰি আছে। এতিয়া বৰে মানে দুটা চটা পিন্ধালে আৰু মালা চালা পিন্ধালে, আৰু এতিয়া মানে এতিয়ালৈকে হোৱা নাই আৰু হৈ আছে। এতিয়া বাৰু কেনেকুৱা খোৱা লোৱাৰ মানে ব্যৱস্থাটো কৰিছে, এতিয়া আমি চাবলৈ যাম। বলক মানে নাৰিকল দুটাই আছে, পুৰি আয়োজন কৰিছে, চাপুৰে ভাজি আছে, গলি আছে, হৈ গৈছে। এতিয়া আলু ভাজিব, এতিয়া তেল গৰম কৰি আছে আৰু চব্জি বনাব। এইজনে হৈছে আমাৰ বাইদেউৰ দৰা হয়, আৰু এইপিনে আছে আমাৰ বাইদেউ। কেনেকুৱা লাগিছে খিনি? ভালে লাগিছে, খুব ভাল লাগিছে। ভাল লাগিছে, সুন্দৰ পৰিৱেশ হৈছে আজি। সুন্দৰ পৰিৱেশ, শুভ মুহূৰ্ত। হয় হয়, ভাল মুহূৰ্ত। বাইদেউৰ কেনেকুৱা লাগিছে আজি দিনটো? ঠিক কৰিছে নেকি আপুনি?